Hello friends, welcome back to my YouTube channel. আজি মই আপোনালোকৰ বাবে লৈ আহিছো Mahindra Bolero B6 মডেলখনৰ ৰিভিউ ভিডিও। যদি আপোনালোকে এই গাড়ীখন 2022ত কিনাৰ প্লেনিং কৰি আছে তেন্তে আজিৰ এই ভিডিওটো সম্পূৰ্ণ চাব। এইটো ভিডিওত মই আপোনালোকক জনাম যে আপোনালোকে এই গাড়ীখনত কি ফিচাৰ্ছ থকা স্পেচিফিকেশ্যন পাব আৰু লগতে আপোনালোকে যদি এই গাড়ীখন লোন বা ফাইনেন্সত কিনিম বুলি ভাবি আছে তেন্তে কিমান ডাউন পেমেন্ট দিব লাগিব আৰু মন্থলি EMI কিমান আহিব এই সকলোখিনিৰ বিষয়ে আজি মই আপোনালোকক এইটো ভিডিওত জনাম। তেন্তে প্ৰথমতে আমি আহিছো এই গাড়ীখনৰ ইঞ্জিনটো লৈ। এই গাড়ীখনত আপোনালোকে 1498 সিসিৰ 3 সিলিণ্ডাৰৰ ডিজেল ইঞ্জিন দেখিবলৈ পাব। যিটোৱে 74.96 bhpৰ পাৱাৰ 3600 rpmত আৰু 210 nmৰ টৰ্ক 1600 পৰা 2200 rpmত প্ৰডিউচ কৰে। এই গাড়ীখন এখন SUV কেটেগৰীত পৰে আৰু আপোনালোকে এই গাড়ীখনত 7 সিটাৰৰ অপচন দেখিবলৈ পাব। এতিয়া আহিছো এই গাড়ীখনৰ কিছুমান ফিচাৰ্ছৰ ওপৰত। এই গাড়ীখনত আপোনালোকে পাৱাৰ ষ্টিয়াৰিঙৰ লগতে ফ্ৰণ্ট আৰু বেকতো পাৱাৰ উইণ্ডৰ অপচন দেখিবলৈ পাব আৰু AC হিটাৰৰ লগতে আপোনালোকে এই গাড়ীখনত কিলেছ এন্ট্ৰি, ফ্ৰণ্ট ফগ লেম্প, ৰিয়াৰ ডিফগাৰ আৰু ফ্ৰণ্টত আপোনালোকে দুটা স্পিকাৰৰ অপচন দেখিবলৈ পাব। এই গাড়ীখনত আপোনালোকে কোনো ধৰণৰ টাচ স্ক্ৰীন দেখিবলৈ নাপায় আৰু হেডলেম্পো আপোনালোকে হেলোজেন বাল্বৰহে দেখিবলৈ পাব। LED হেডলেম্প আপোনালোকে এই গাড়ীখনত নাপায়। এতিয়া আহিছো এই গাড়ীখনৰ সেফটি ফিচাৰ্ছৰ ওপৰত। এই গাড়ীখনত আপোনালোকে ABS আৰু EBDৰ লগতে ড্ৰাইভাৰ সাইড আৰু পেছেঞ্জাৰ সাইড দুটা এয়াৰবেগৰ অপচন দেখিবলৈ পাব আৰু এই গাড়ীখনত আপোনালোকে চেন্ট্ৰেল লকিঙৰ অপচনো দেখিবলৈ পাই যাব। এতিয়া আহিছো এই গাড়ীখনৰ মাইলেজটো লৈ। কোম্পানীয়ে ক্লেইম কৰা মতে আপোনালোকে এই গাড়ীখনত 16 kmpl মাইলেজ পাই যাব আৰু যদি ফিউল টেংকৰ কেপাচিটিৰ বিষয়ে কওঁ তেন্তে আপোনালোকে এই গাড়ীখনত 60 লিটাৰৰ এটা ডাঙৰ ফিউল টেংকৰ অপচন দেখিবলৈ পাই যাব আৰু ফ্ৰণ্টত আপোনালোকে ডিস্ক ব্ৰেকৰো অপচন দেখিবলৈ পাব, কিন্তু বেকত আপোনালোকে ডাম ব্ৰেকৰ অপচনহে দেখিবলৈ পাব। এতিয়া আহিছো এই গাড়ীখনৰ দামটো লৈ। এই গাড়ীখনৰ গুৱাহাটী এক শ্বৰুম প্ৰাইচ হ'ল 9,99,995 টকা আৰু RTO আৰু ইঞ্চুৰেঞ্চ মিলাই এই গাড়ীখনৰ টোটেল অন ৰোড প্ৰাইচটো হ'ল 11,18,520 টকা। মই গুৱাহাটী এক শ্বৰুমৰ প্ৰাইজৰ কথা কৈছো যদিও অসমৰ সকলোবোৰ ডিষ্ট্ৰিক্টতে এই দামটো প্ৰায় সেমে হ'ব। এতিয়া আহিছো এই গাড়ীখনৰ ফাইনেন্সৰ ওপৰত। যদি আপোনালোকে এই গাড়ীখন লোন বা ফাইনেন্সত কিনে তেন্তে কিমান ডাউন পেমেন্ট দিব লাগিব আৰু মন্থলি EMI কিমান আহিব আপোনালোকৰ। যদি আপোনালোকে এই গাড়ীখন 7 বছৰৰ কাৰণে ফাইনেন্স কৰায় আৰু যদি 1,50,000 টকাৰ ডাউন পেমেন্ট দিয়ে আৰু 9.8%ৰ ইন্টাৰেষ্ট ৰেট লগায় তেন্তে আপোনালোকৰ টোটেল লোন এমাউণ্টটো হৈ যাব 9,68,520 টকা আৰু তেতিয়া আপোনালোকৰ মন্থলি EMI আহিব 15,979 টকাৰ আৰু তেতিয়া আপোনালোকৰ ডাউন পেমেন্টটো বাদ দি টোটেল এমাউণ্টটো হৈ যাব 13,42,236 টকাৰ। ইয়াত মই আৰু এটা কথা কৈ দিছোঁ আপোনালোকক যে এইটো চিষ্টেমত যদি আপোনালোকে ফাইনেন্স কৰে তেন্তে আপোনালোকে সুদ বা এক্সট্ৰা পইচা কিমান দিব লাগিব। আপোনালোকে এইটো ফাইনেন্সত 3,73,716 টকা অতিৰিক্ত বা এক্সট্ৰা পইচা দিব লাগিব সুদ বা ইন্টাৰেষ্ট ৰেট হিচাপত প্ৰায় 4 লাখ টকা। তেন্তে আজিলৈ ইমানেই বন্ধুসকল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক আৰু কমেণ্ট কৰিব আৰু আগলৈও গাড়ী আৰু বাইকৰ বিষয়ে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' মোৰ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।